তো নমস্কাৰ ৰাইজ, বহুত দিনৰ মূৰত আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' এটা লৈ। আজিকালি যিহেতু মোৰ ভিডিঅ' দিয়াই নহয় আৰু ভিডিঅ' নেদি ভিডিঅ' বনাবও ইচ্ছা নাযায় আৰু ভিডিঅ' দিবও ইচ্ছা নাযায়। ইফালে আছে মোৰ লগত নিচান আৰু ইফালে আছে কৰণ, ই পুৰা ঘুমিটি মাৰি যাই আছে। পিছে আমি তিনিওতে ট্ৰেইনত উঠি পেলাই ধুনীয়া ভিউৰ মজা লৈ পেলাই ক'ত যাই আছো সকলোখিনি কৈ আছো, ভিডিঅ'টো শেষলৈ চাই থাকক। মানে নিচানৰ আছে SSC এক্সাম আৰু লগতে মানে মোকো আহিবা ক'লা। ময়ো পিছে না নকৈ বন্ধুৰ খাতিৰত ময়ো আহিলোঁ। পিছে অকল আমি তিনিটাই নহয়, ট্ৰেইনত আহি থাকোঁতে বহুত লগ পালোঁ। ইমান কথা ক'লো কিন্তু ক'ত আহিছো জাগাখিনি নামে কোৱা হোৱা নাই। আমি আহি আছো এতিয়া ডিব্ৰুগড়লৈকে, মানে তাতে হ'ব তাৰ SSC এক্সাম। আৰু এনেকে আহি ওদালগুৰিতে আমি 8 ঘণ্টা মানৰ মূৰত আমিও আহি পালো ডিব্ৰুগড় ষ্টেচন। লাষ্টত আৰু ভিডিঅ' কৰি নাথাকিলো ৰাইজ, কাৰণ আহিবতে আমাৰ বহুত দেৰি হ'ল আৰু ডাইৰেক্ট আমি হোটেল ৰুমলৈকে আহিলো। আমি আহিছিলো 7 জন আৰু আমি গোটেইকেইটাই মিলি 2টা ৰুম ল'লো আৰু 3জনটো বেলেগ ৰুমটোত থাকিল আৰু আমি 4 জন ইটো ৰুমত থাকিম। পেলে ইয়াতে ফোনত কথা পাতি মোবাইল টিপছি আৰু ইখান বিছনাত থাকিম মই। আৰু গাইজ আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰো, ইফালে ট্ৰেইনত আহি থকা ভাগাৰো লাগিল আৰু বহুত ৰাতিও হৈছে। মই এতিয়া হৈ যাওঁ আৰু আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম আৰু আজিলৈ বাই বাই। তো নমস্কাৰ ৰাইজ, বহুত দিনৰ মূৰত আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' এটা লৈ। আজিকালি যিহেতু মোৰ ভিডিঅ' দিয়াই নহয় আৰু ভিডিঅ' নেদি ভিডিঅ' বনাবও ইচ্ছা নাযায় আৰু ভিডিঅ' দিবও ইচ্ছা নাযায়। ইফালে আছে মোৰ লগত নিচান আৰু ইফালে আছে কৰণ, ই পুৰা ঘুমিটি মাৰি যাই আছে। পিছে আমি তিনিওতে ট্ৰেইনত উঠি পেলাই ধুনীয়া ভিউৰ মজা লৈ পেলাই ক'ত যাই আছো সকলোখিনি কৈ আছো, ভিডিঅ'টো শেষলৈ চাই থাকক। মানে নিচানৰ আছে SSC এক্সাম আৰু লগতে মানে মোকো আহিবা ক'লা। ময়ো পিছে না নকৈ বন্ধুৰ খাতিৰত ময়ো আহিলোঁ। পিছে অকল আমি তিনিটাই নহয়, ট্ৰেইনত আহি থাকোঁতে বহুত লগ পালোঁ। ইমান কথা ক'লো কিন্তু ক'ত আহিছো জাগাখিনি নামে কোৱা হোৱা নাই। আমি আহি আছো এতিয়া ডিব্ৰুগড়লৈকে, মানে তাতে হ'ব তাৰ SSC এক্সাম। আৰু এনেকে আহি ওদালগুৰিতে আমি 8 ঘণ্টা মানৰ মূৰত আমিও আহি পালো ডিব্ৰুগড় ষ্টেচন। লাষ্টত আৰু ভিডিঅ' কৰি নাথাকিলো ৰাইজ, কাৰণ আহিবতে আমাৰ বহুত দেৰি হ'ল আৰু ডাইৰেক্ট আমি হোটেল ৰুমলৈকে আহিলো। আমি আহিছিলো 7 জন আৰু আমি গোটেইকেইটাই মিলি 2টা ৰুম ল'লো আৰু 3জনটো বেলেগ ৰুমটোত থাকিল আৰু আমি 4 জন ইটো ৰুমত থাকিম। পেলে ইয়াতে ফোনত কথা পাতি মোবাইল টিপছি আৰু ইখান বিছনাত থাকিম মই। আৰু গাইজ আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰো, ইফালে ট্ৰেইনত আহি থকা ভাগাৰো লাগিল আৰু বহুত ৰাতিও হৈছে। মই এতিয়া হৈ যাওঁ আৰু আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম আৰু আজিলৈ বাই বাই।